নমস্কাৰ, মই চন্দনাই মোৰ উন্নতি বিদ্যালয় আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক সকলোখিনি দেখুৱাই যাম আৰু আপোনালোকে স্কিপ নকৰাকৈ চাই যাব। আৰু মোৰ ভিডিঅ'ত যদি আপোনালোকে নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এটা কথা ক'বলৈ থাকি গ'ল, আপোনালোকক জনাই দিওঁ যে মই ধুমধামত কাটি শিকি আছোঁ আৰু বৰ্তমান কমপ্লিট হোৱা নাই, 2 মাহ হ'ল শিকা। আৰু আজি যিহেতু বন্ধ হৈছিলে সেইবাবে ভাবিলোঁ বহুত দিন ইউটিউবত ভিডিঅ' দিয়া নাই আৰু ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ। চাদৰখন একফালে দহি গুঠা হৈছে, এতিয়া মই আৰু একফালে গুঠিম আৰু বৰ্তমান ইয়াতে ৰাখি দিছোঁ। ইয়াতে বিচনাত বহিয়ে গুঠিম, আপোনালোকে চাই যাব। ইয়াতে মই কিনাৰটো ফিট কৰি দিছোঁ আৰু মই ইয়াতে এতিয়া দহি গুঠিম, আপোনালোকে কৰি দিম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব দেই। আৰু মই এইফালে দহি গুঠিছোঁ, চাবচোন কেনেকুৱা হৈছে, আপোনালোকৰ কেনেকুৱা হয় দেখিছেনে? ভাল লাগিছেনে? ৰঙা ফুল আছে বাবে ৰঙা দহি দিছোঁ। এতিয়া মই আৰু এইফালে গুঠিম, এইফালে দোকানে দহি দেখিছেনে? এইখন ৱালত মই ধুনীয়াকৈ এইটো মই নিজ হাতেৰে বনাইছোঁ, বনাই কিনে ইয়াতে লগাই দিছোঁ ৱালত। ভাল লাগিছেনে বাৰু? আমাৰ গৰুটো দেখিছেনে? গৰুবোৰ কেনেকৈ থৈ দিব লগা হৈছে বৰষুণ দিয়াৰ বাবে, লগাই নাই দিবৰ বাবে। দেখিছেনে ধাননি পথাৰখন কি ধুনীয়া লগা হৈছে? আমাৰ পেক ৰোৱা হৈ গ'ল আৰু মই এতিয়াই গছ কাটিব আহিছোঁ, গছৰ পাত কাটিব আহিছোঁ ছাগলীৰ কাৰণে। আপোনালোকৰ পাৰা আছেনে? আমাৰ দেখিছেনে পাৰাবোৰ ইমান মৰম লগাকৈ খাই আছে, দেখিয়ে কিবা এটা ভাল লাগি গৈছে, নহয়নে বাৰু? যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু অন্য এটা ভিডিঅ'ত লগ পাম।